पिज़्ज़ा पार्टी चले है। हमारा हो गया। सोनू আজি পৰা আৰু সোফা টোফা ভৰাই সজাব পাৰো নেকি? টাইলছৰ দোকানত আছে, টাইলছ কিনি আছোঁ ঘৰৰ কাৰণে। এই টাইলছ কিনি ঘৰ পাম আৰু তাৰপিছত দেখুৱাই থাকিম টাইলছ লগোৱা গোটেইখিনি শেষলৈকে আৰম্ভণিৰ পৰা চাই থাকক। টাইলছখিনি চইচ কৰা হৈ গৈছে। আমাৰ ঘৰৰ লিভিং ৰুমটো আৰু দুখন বাৰাণ্ডা আৰু লগতে চিৰিৰ কাৰণে টাইলছখিনি থৈ আহিলোঁ। আৰু এতিয়া ৰাতি সময় প্ৰায় 8টা বাজিছে। এতিয়া এয়া গাড়ীত টাইলছখিনি লৈ আহিছে। এয়া আমাৰ লিভিং ৰুমটোৰ এনেকৈ ফ্ল'ৰখন ভাঙি দিয়া হৈছে। ইয়াতে টাইলছ লগাবৰ কাৰণে গোটেই ঘৰ ধূলি হৈ গৈছে। ক'ৰ বস্তু ক'ত থৈছোঁ ঠিকনা নাই। ইমানেই ঘৰত মানে বিশৃংখলা হৈ গৈছে। টাইলছ লগাবলৈ বস্তু ইফালে সিফালে থোৱা হৈছে, লগতে টাইলছখিনিও ইয়াতে থৈছে আৰু ইয়াৰ পৰা নি লগোৱা হ'ব। এইফালে মায়াচি বহি আছে আৰু সকলোৱে কামত লাগি আছে। দিন ৰাতি সমানেই কাম চলি আছে ঘৰত। এই ডিনাৰ টেণ্টটো দেখিছেনে? ইমানেই গধুৰ, 4জন মানুহেও হিলাব পৰা নাই মানে, আৰু ক'ত থ'বলৈ মিলাবও পৰা নাই। এনেকৈ নি ছাইড কৰি দিছে। 12-13 বেগমান চিমেণ্টটো আনি থৈছে। ঘৰ আৰু ধূলি হৈ গৈছে। আৰু ফুল, ঘৰৰ সজোৱা বস্তু, চকী টেবুল কাঁহী বাতি সকলো মানে ধূলি হৈ গৈছে। সোনু মিস্ত্ৰী, টাইলছ মিস্ত্ৰী। সোনুৱে টাইলছ লগাই এতিয়া জিলিকাই দিব ঘৰ। সোনুৱে কাৰ ভিডিঅ' চাইছা? মোৰ ভিডিঅ' চোৱা নাই? এইফালে মছলা ৰেডি কৰি আছে সঞ্জুৱে। সোনু হেড মিস্ত্ৰী, সঞ্জু হৈছে এছিষ্টেণ্ট। পুৰা কামত লাগি আছে আৰু শেষত একদম ফাইনেল লুকটো দেখুৱাম। এয়া আৰম্ভ কৰিছে আৰু বিসমিল্লা কৰি টাইলছ লগাবলৈ আৰম্ভ কৰি দিছে। সোনুৱে টাইলছ লাগি আছে, ৰেডি কৰি দিব। কেতিয়ালৈকে কোৱা? 3 দিনত। এই চিৰিলৈকে নে? চিৰিলৈকে 3 দিনত। অঁ কাইলৈ কমপ্লিট হৈ যাব না সোনু? কোৱা কাইলৈ কমপ্লিট হ'ব নাই কোৱা?
হ'ব লিভিং ৰুমটোৰ আমাৰ ফ্ল'ৰৰ টাইলছখিনি লগোৱা হৈ গৈছে আৰু এই ফ্ৰণ্টত অলপ কাম বাকী আছে সেইডোখৰত অকণমান বেলেগ টাইলছ লগোৱা হ'ব আৰু স্কাৰ্টিংটো বাকী আছে এইটো কালিলৈ কমপ্লিট হৈ যাব গতিকে একদম ফাইনেল লুকটো কেনেকুৱা হয় দেখুৱাম মানে কি দেখুৱাবলৈ এক্সাইটেড হৈ আছোঁ ভাল লাগে যিহেতু ঘৰত কিবা এটা এনেকৈ কাম হ'লে কেতিয়া কমপ্লিট হ'ব এনেকুৱা লাগি থাকে গতিকে ইমানখিনিয়ে হৈ গ'ল আজি আৰু কালিলৈ বাকীখিনি দেখুৱাম পিছফালেও লাগি আছে মিস্ত্ৰী মানে সোফা এটা বনোৱা হৈছে ঘৰৰ কাৰণে ইয়াৰ নেক্সট ভিডিঅ'টো চাবলৈ পাব আপোনালোকে আৰু এই টাইলছ লগোৱা গোটেইখিনি এনেকৈ ভিডিঅ' কৰি মাজে সময়ে ৰাখি দিছোঁ এইকেইদিন কাম চলি আছে কিয় জানেনে এইটো মেমৰি হিচাপে থাকি যাব পিছতো চাব পাৰিম কেনেকৈ কামবোৰ আমাৰ ঘৰত হৈছিল মানে ঘৰত একেবাৰে মানুহ চব ফালে লাগি আছে মই খানা বনোৱাত ব্যস্ত মানে চাহ ভাত চৰ্বত আৰু ফ্ৰিজত পানী ভৰাই মোৰ অৱস্থা বেয়া হৈ গৈছে যিহেতু ইমান গৰম পৰিছে নহয় আৰু ফেনো চলি আছে চব ফালে মানে মেচিনৰ শব্দ ঘৰত চাৰিওফালে টাইলছ কাটিছে ধূলি হৈ গৈছে ফুল কাঁহী বাতি আৰু এইফালে বিচনা আৰু কাপোৰ আৰু চিমেণ্ট বালি সকলো উৰিছে আৰু শেষত এয়া চাওকচোন হৈ গৈছে লগোৱা এয়া বাৰাণ্ডালৈকে আৰু এখন বাৰাণ্ডা বাকী আছে চিৰি বাকী আছে আবার পিজ্জা আনিছে পেটিস 3টা ব্রেড বহুত টেস্টি পিজ্জা লাগে খাই সেইটো কাৰণে মাজি আবার পিজ্জা আনিব গলো এয়া চিকেন ৰোল আনিছে চিকেন তুলি আমাৰ সোফাৰ কাৰণে এইখিনি আনিলে তাৰ ওপৰত কাপোৰ মেলি দিছে হেলমেট আৰু কিবা দিবলগীয়া আছে নি তাত এনেই बेटा सुरी बने स्थान मेरे को दे दे भाई मेरे को भी एक थोड़ी सी बासनदा नहीं जा पप्पू सो सा खाबले सबे मेरा भी एक है নহয় এটা পেটিস হয় স্যার পেটিস কোনি মিলিছে 10 রোল রোল খাইছে রোল সুগারটো বাঢ়িছে ওয়ারিং কমপ্লিট হৈ গ'ল লাইট লগোৱা হৈ গ'ল ফেন লগোৱা হৈ গ'ল নতুন ফেন তাৰপিছত চবফালে লাইট এইফালে লাইট এইফালে আমাৰ ড্ৰয়াৰটো এনেকৈ থৈ দিছোঁ তাৰপিছত এয়া কিতাপ পঢ়িছে এইফালে গাৰু কিতাপৰ বেগ সেইবোৰ কাণ্ড চলি আছে এতিয়া एक्चुअली मैं होमवर्क কৰি আছো স্কুলৰ পৰা দিয়া दिन डॉन खालो আমাৰ কুকুৰে যে পিজ্জা খাব ইয়ামি ठीक है मैं रोल खाम এটা আমি খুলি লও তো ফোন করে মালু বলে এই ফেনি মাল শুনো সা পিজ্জা পাৰ্টি চলি আছে हमारा हो गया हमारा कुकुर तो पिज्जा खा ले কুকুৰো খালা বাৰাণ্ডা কমপ্লিট হৈ গ'ল এতিয়া চনুৱে এইখন বাৰাণ্ডা কেতিয়া কমপ্লিট কৰিব আৰু চিৰি আছেই ন আজি হ'বগৈ নি সঞ্জু পাৰিবি নাই শেষ কৰিবলৈ আজি পাৰিবি সঞ্জুৱে আজি ৰাতি হ'লেও কৰিহে আহিম বুলি কৈছে দেই তো দেখা যাব এতিয়া আজি শেষ হয় নে হ'ব
এইফালে কমপ্লিট হৈ গ'ল। এইফালে এখন বাৰান্দা হৈ গ'ল, এতিয়া সৰু বাৰান্দাখনো হৈ গ'ল। তাৰপিছত এতিয়া আমাৰ চিৰিটো বনাই আছে। ফটো মাৰিছোঁ। এই চনু আজি হ'ব নাই কাম? কালি কনফিডেঞ্চ দি কৈছিলে কালি শেষ হৈ যাব বুলি। সোনকালে সোনকালে। এইটো কি টাইলছটোৰ নাম কি? এইটো চিৰিত লগোৱাটো কি কয়? ময়ে কিনি আনিলোঁ কিন্তু নামটো পাহৰি গ'লোঁ। এইফালে আমাৰ ৰাইজ লাগি আছে কামত। এইফালে আমাৰ নতুন গাইজ আহিছে। মোবাইল নাম্বাৰটো দি থৈ যোৱা। এয়া ম'ম' লৈ আহিছে, এইমাত্ৰ একদম গৰম গৰম হৈ আছে। আৰু এইটো হৈছে চুপ আৰু চাটনি আৰু আছে ইয়াতে চচ। এতিয়া গতিকে খাবহে লাগে, ৰেডি হৈ আছে আমাৰ খাবলৈ ৰাইজ। এই এইমাত্ৰ পেকিং খুলিছে আৰু এইয়া খাবলৈ ৰেডি নে? ৰেডি হৈ আছোঁ। খা শেষ হ'ল, ৰেডি হৈ আছে যদি বেলেগ কিবা এটা খাই আছোঁ, খাই লওঁ। অঁ, এইফালে ঘৰৰ অৱস্থা খেলি মেলি হৈ আছে চব। এইফালে কাঁহী বাতিৰ দোকান হৈ আছে আৰু ঢেৰ আছে বেলেগ ইফালে ইফালে। এতিয়া ময়ে খাই লওঁ নেকি চুপ অলপ দি। এইটোকে মই টেষ্ট কৰি লওঁ। এইফালে চুপটো ঢালি আছে, গৰম হৈ আছে ন? পুৰা গৰম। তাই খাবলৈ ৰেডি হৈ আছোঁ আৰু আমি গধূলি চাহকাপ খালোঁ। তাৰপিছত মাইনাই আকৌ কফি বনাই খালে। চুপটো কেনেকুৱা লাগিছে? পুৰা টেষ্টি। জালুক দিছে নাই? জালুক আছে। তাৰপিছত এতিয়া মিষ্টাৰ আহিলে, মৰাণলৈ গৈছিলে কিবা কিবি বস্তু আনিবলৈ, চোফাৰ বস্তু। তাৰপিছতে এতিয়া এইবোৰ লৈ আহিলে, খাই লওঁ। তাৰপিছত আৰু ভাত ৰান্ধি আছোঁ, মাটন ৰান্ধিছোঁ আজি। আৰু মিষ্টাৰে ৰুটি খাব। তাৰপিছতে মাইনা বেটা গ'ল টিউশ্যনলৈ। এইয়া ৰাস্তাৰ পৰা বেগটো দিয়ে সিহঁতক লৈ ওলাই গৈছে। গতিকে এতিয়া ময়ো এটা খাই লওঁ। মই এই চুপটো খাই ভাল পাওঁ। পুৰা টেষ্টি, অকণমান খাইছোঁ। চুপটোত জালুক দিয়া থাকে যে ভাল লাগে। আজান দিছে, ইচ্ছা নামাজৰ সময় হৈ গ'ল। চাই থাকক ভিডিঅ'টো, আৰু কেতিয়া আপলোড কৰিব পাৰোঁ নাজানো। বহুত কিবা কিবি ভিডিঅ' কৰি থকা হৈছে। গতিকে 2-3 দিনৰ মিহলি কৰি এড কৰিম আৰু শ্বেয়াৰ কৰিম। এইখিনি বিস্কুট, আমি টিউশ্যনৰ পৰা আহি গ'লোঁ। এতিয়া আবাৰ আমাৰ কাৰণে ম'ম' আনিলে, ম'ম' খাম। খুব টেষ্টি কেকা। আহা ম'ম' চাটনি বনাইছোঁ, এতিয়া খাম। ভেৰি গুড। আজি ৰাতিপুৱা 7টাৰ পৰা আৰম্ভ কৰিছে টাইলছৰ কাম। তাৰপিছত চনুৱে কেইটাৰ পৰা কৰিছে? চনু? চনুৱে 9টা বজাৰ পৰা আৰম্ভ কৰিছে। এয়া আমাৰ চিৰিৰ কামো কমপ্লিট হৈ গ'ল। তাৰপিছতে এতিয়া বাৰাণ্ডাৰ ছাইডত এইটো কি কয়, স্কাইটিং ন? বৰ্ডাৰ বনাব আছে, স্কাইটিংটো আছে অকণমান। আজি কমপ্লিট হ'বনে নহয় কোৱা? কোৱা, সুধি আছোঁ, বহুত দিনৰ পৰা সুধি আছোঁ। কাৰেণ্টৰ কথা আছে ন, আমাৰ এতিয়া গাঁৱৰ জেগা কাৰেণ্টৰ বহুত ডিষ্টাৰ্ব। নহয়, কাৰেণ্ট ৰাতি থাকিলে ৰাতিও কৰিব লাগিব। আজি শেষ কৰিব লাগিব। এতিয়া কথা দিছে আজি শেষ কৰিম বুলি। আজি শেষ বুলি ধৰি লৈছোঁ। সঞ্জু পূৰা লাগি গৈছে। সঞ্জুৱে কথা দিব লাগিব আজি শেষ কৰিম বুলি। আজি শেষ হৈ যাব। ঠিক আছে। আজি কথা দিছে, আজি কাম শেষ নহ'লে দিগদাৰ আছে দেই।
এইবোৰ চোফাৰ বস্তু ছাইড কৰি দিয়া সঞ্জু, আৰু এতিয়া চনুৱে কমপ্লিট কৰিব। স্কুলৰ পৰা আহি লগে লগে সাক্ষাৎকাৰ লৈছোঁ চবৰে, মানে কাম আজি শেষ কৰিব লাগে আৰু। যি গৰম পৰিছে, ঘৰ খেলি মেলি গোটেই, সোনকালে কামবোৰ চিজিল কৰিব লাগে। এইফালে ভাত খাই আছে, ভাত সেই ৰাতিপুৱা জলপান এতিয়াই খাইছে। অলপ মানে কামৰ চবকে কাম বুজাই আছে, মানে এইটো ক'ত কি কৰিব লাগে। তাৰপিছত এতিয়া জলপান খাইছে। কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ, ময়ো চৰ্বত খাই লওঁ। হোম ভিজিটত গ'লোঁ, হোম ভিজিটত গৈ এতিয়া আহি পাইছোঁ ঘৰ। ফাইনেলি ঘৰৰ টাইলছ কমপ্লিট হৈ গ'ল লগোৱা। এইফালে আমাৰ টাইলছ মিস্ত্ৰী বহি আছে আৰু সেই এতিয়া আৰাম কৰিব আৰু, কাম হৈ গ'ল। এইফালে লাইট চাইট জ্বলাই অলপ পোহৰ কৰি দিছোঁ। চনু, আজিৰ পৰা আৰু চোফা টোফা ভৰাই সজাব পাৰোঁ নেকি? চনুৱে কমপ্লিট কৰি দিলে আৰু দেই আজি। চিৰি কামো কমপ্লিট।